নমস্কাৰ বান্ধৱীসকল, মই এযোৰ ৰিবন প্ৰথম এম্ব্ৰইডাৰী কৰিছোঁ। ৰিবনৰ প্ৰথমযোৰ কাপোৰ মোৰ চাওকচোন কেনেকুৱা হৈছে। ভাবিছোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। মই প্ৰথমে আপোনালোকক এইটো ফুল কৰা ফটোটো দিছিলোঁ, কৈছিলোঁ যে কাপোৰযোৰ কমপ্লিট হ'লে আপোনালোকক দেখাম। এতিয়া মোৰ কাপোৰযোৰ বিহুৰ বাবে কমপ্লিট হৈছে, আপোনালোকক দেখাইছোঁ। চাওকচোন কেনেকুৱা হৈছে, কমেণ্ট কৰিবচোন দেই। এয়া এইখন হ'ল চাদৰখন মই আপোনালোকক আঁতৰৰ পৰা দেখাই দিছোঁ। এনেকৈ এইখন চাদৰ, এইটো আঁচলটো তেনেকৈ দিছোঁ। আৰু এই চাদৰখনত মই অকণমান দেখুৱাই দিম। এইখিনি মাজভাগ এনেকৈ এইটো ল'লে এইটো বুকুত পৰিব। এইটো ফালে এপাহ দিছোঁ বুকুত পৰিবলৈ, আৰু এইটো ফালে এপাহ দিছোঁ। আৰু এতিয়া মেখেলাখন দেখাম। এখন হ'ল মেখেলাখনতো মই ঠিক তেনেকৈ চাদৰখনৰ দৰেই দিছোঁ। চাওক, মই ইয়াত মণিগুটি লগাই দিছোঁ। এইটো কলি হিচাপে বনাই দিছোঁ। আপোনালোকে ক'বচোন কেনেকুৱা লাগিছে মোৰ প্ৰথমযোৰ কাপোৰ। ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। ধন্যবাদ। কাপোৰযোৰ ভাল লাগিছে জানে শেষত চবেই কমেণ্ট কৰিব। নমস্কাৰ।